মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণী সমাজ বিজ্ঞানৰ পাঠ 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন। এই পাঠটোত থকা মূল প্ৰশ্নসমূহৰ উত্তৰৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু প্ৰয়োজনীয় তোমালোকৰ লাগতিয়াল উত্তৰখিনি নিজৰ বহীত লিখি ৰাখিবলৈ যত্ন কৰিবা। বলা তেতিয়াহ'লে আজি আমি মূল প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। 1 নম্বৰ প্ৰশ্নত চোৱা, তলত দিয়াবোৰৰ উত্তৰ লিখা 30টামান শব্দৰ ভিতৰত। তলত আমাক কিছুমান প্ৰশ্ন দিয়া আছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ আমি 30টা শব্দৰ ভিতৰত কৰিব লাগে। 1ৰ ক প্ৰশ্ন হ'ল, বায়ুমণ্ডল বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ল, পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি আৱৰণে আৱৰি আছে তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি বুজো। 1ৰ খ প্ৰশ্ন, ফলকবোৰ বছৰত কিমান চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে? উত্তৰ, ফলকবোৰ এক বছৰত 1ৰ পৰা 1.5 চেণ্টিমিটাৰ পৰ্যন্ত গতিৰে লৰচৰ কৰে। 1ৰ গ প্ৰশ্ন, সামূহিক বতাহৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ, বছৰৰ বিভিন্ন ঋতুত ভিন্ন বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। ইয়াৰ ফলত বায়ুৰ চাপৰো তাৰতম্য ঘটে। এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সামূহিক বতাহ বোলে। জলবতাহ, স্থলবতাহ, মৌচুমী বতাহ আদি সামূহিক বতাহ। 1ৰ গ প্ৰশ্ন, বালিস্তূপ কি? উত্তৰ, বালিস্তূপ হ'ল মৰুভূমিৰ কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি হয়। 1ৰ ঙ প্ৰশ্ন, অশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি? উত্তৰ, সমভূমি অঞ্চলত নদীৰ গতিপথ একাবেকা হয়। নদীৰ এই গতিক সৰ্পিল গতি বুলি কোৱা হয়। কেতিয়াবা নদীৰ এই ভাঁজৰ মাত্ৰা বাঢ়ি যায়। খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাঁজে নদী বৈ থাকে, কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাঁজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে ববলৈ ধৰে। নদীয়ে এৰি যোৱা ভাঁজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাঁজটো বিল বা হ্ৰদত পৰিণত হয়। গুড়াৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে। এইখিনিতে আমাৰ 1 নম্বৰত যিখিনি প্ৰশ্ন আছিল তাৰ উত্তৰৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিলোঁ আৰু মই তোমালোকক ভিডিঅ'টোত যিদৰে প্ৰশ্ন উত্তৰবিলাক লিখি দিছোঁ তোমালোকে ঠিক এনেদৰে প্ৰশ্নৰ উত্তৰসমূহ বহীত লিখি ৰাখিব পাৰা। এতিয়া আমি 2 নম্বৰত থকা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। ব'লা আমি চাওঁ 2 নম্বৰত কি প্ৰশ্ন দিয়া আছে। 2 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটোত ৰাইট দিয়া। 2 নম্বৰত আমাৰ তলত কিছুমান প্ৰশ্ন দিয়া আছে আৰু প্ৰত্যেকটো প্ৰশ্নতে 3টাকৈ বিকল্প দিয়া আছে আৰু যিটো বিকল্প প্ৰশ্ন অনুযায়ী শুদ্ধ হয় তাত আমাক ৰাইট দিব লাগে। গতিকে 2ৰ 1 নম্বৰ প্ৰশ্নটো চাওঁ, তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? ইয়াত দিয়া বিকল্পসমূহ, ক নম্বৰ কাৰ্বন ডাই অক্সাইড, খ নাইট্ৰজেন, গ অজন। ইয়াৰ শুদ্ধ বিকল্পটো উত্তৰ হ'ব গ অজন। 2ৰ 2 নম্বৰ প্ৰশ্ন, হিমবাহৰ অৱক্ষেপবোৰ নাম লিখা বা নাম হ'ল।
বিকল্প ক প্লাৱনভূমি, খ কাঠফুলা, গ গ্ৰাফ। ইয়াৰ শুদ্ধ বিকল্পটো হ'ব গ গ্ৰাফ। 2-3 প্ৰশ্ন। নদীৰ ৰূপত পৃথিৱীত পৰা অৰ্ধক্ষেপণৰ নাম। বিকল্প ক বৰষুণ, খ মেঘ, গ বৰফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক বৰষুণ। 2-4 নম্বৰ প্ৰশ্ন। কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই। ক মৰুভূমি, খ নদী উপত্যকা, গ প্লাৱনভূমি। উত্তৰ ক মৰুভূমি। 2-5 নম্বৰ প্ৰশ্ন। মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল। ক মেছ'স্ফিয়াৰ, খ ষ্ট্ৰেটোস্ফিয়াৰ, গ ট্ৰপোস্ফিয়াৰ। শুদ্ধ উত্তৰ গ ট্ৰপোস্ফিয়াৰ। 2-6 নম্বৰ প্ৰশ্ন। অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই। ক হিমবাহ, খ নদী উপত্যকা, গ মৰুভূমি। উত্তৰ খ নদী উপত্যকা। এইখিনিতে 2 নম্বৰত থকা প্ৰশ্নসমূহৰ উত্তৰ আমি আলোচনা কৰিলোঁ। এতিয়া আমি 3 নম্বৰত থকা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্ন। বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা। তলত আমাৰ বাওঁফাল আৰু সোঁফালে কিছুমান শব্দ দিয়া আছে, বাক্য দিয়া আছে, আৰু বাওঁফালত থকা শব্দ বা বাক্যটোৰ সৈতে সোঁফালৰ কোনটো শব্দ বা বাক্য মিল খায় সেইটো আমি মিলাব লাগে। যেনে বাওঁফালে দিছে বাণিজ্য বঁটা, সোঁফালে আছে নদীৰ মধ্য অংশ। খ হিমবাহ স্থানীয় বতাহ, গ লু অজন স্তৰ, গ সৰ্পিল গতি বৰফৰ নদী, উঙ ষ্ট্ৰেটোস্ফিয়াৰ নিয়ত বতাহ, চ ভূমিকম্প। ইয়াৰ উত্তৰটো মই দেখুওৱা এখন এই তালিকাখনৰ দৰেই হ'ব। ক বাণিজ্য বতাহ, এক প্ৰকাৰ বাণিজ্য বতাহ হৈছে যেনে নিয়ত বতাহ। খ হিমবাহ, ইয়াৰ লগত মিলিব বৰফৰ নদী। লু স্থানীয় বতাহ। সৰ্পিল গতি নদীৰ মধ্য অংশ। ষ্ট্ৰেটোস্ফিয়াৰ অজন স্তৰ। এতিয়া 4 নম্বৰ প্ৰশ্ন। কাৰণ দৰ্শোৱা 50টামান শব্দৰ ভিতৰত 4 নম্বৰত কিছুমান আমাৰ প্ৰশ্ন দিয়া আছে কেইটামান। এই প্ৰশ্নকেইটাৰ উত্তৰ আমি কাৰণ দৰ্শাই লিখিব লাগে আৰু 50টা শব্দৰ ভিতৰত আমি লিখিব লাগে। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো। সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়। এই প্ৰশ্নটোৰ কাৰণ দৰ্শাই আমি উত্তৰ এনেদৰে লিখিব পাৰোঁ। সেমেকা বতৰত বায়ুমণ্ডলত অত্যধিক জলীয় ভাৱ থাকে আৰু সেয়েহে এনে অৱস্থাত বায়ুৰ অধিক জলীয় বাষ্প ধাৰণ ক্ষমতা নাথাকে। এনে বতৰত তিতা কাপোৰ বতাহত মেলি দিলে শুকাবলৈ সময় লয়। 4 প্ৰশ্ন খ প্লাৱনভূমিবোৰ বৰ সাৰুৱা। 4 খৰ উত্তৰটো হ'ব এনেদৰে। প্লাৱনভূমিবোৰ নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ ঘেটৰ উপৰিও শিলৰ টুকুৰা, গছ-গছনিৰ ঢাল পাত, অৱশিষ্ট জাবৰ জোঁথৰ দ্বাৰা গঠিত হয় বাবে সেইবোৰ সাৰুৱা বা উৰ্বৰা শক্তি অধিক। 4 গ প্ৰশ্ন। মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ। উত্তৰ মৰুভূমিত বতাহে অতি পাতল কণিকাবোৰ দূৰলৈ উৰুৱাই নিয়ে, কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে। এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি। সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছি ক্ষয় গৈ কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে। 4 গ একেবাৰে শেষৰ প্ৰশ্ন।
বিষুৱীয় অঞ্চলতকৈ ধুই মেৰু অঞ্চল শীতল। উত্তৰ, সূৰ্যৰ ৰশ্মি বিষুৱীয় অঞ্চলত পোনপটীয়াকৈ পৰে আৰু মেৰু অঞ্চলত হেলনীয়াকৈ পৰে। সেইবাবে বিষুৱীয় অঞ্চলতকৈ ধুই মেৰু অঞ্চল শীতল। এইখিনিতে আমাৰ 3 নম্বৰ পাঠত থকা মোৰ প্ৰশ্নসমূহৰ উত্তৰ বিষয়ে আলোচনা কৰিলোঁ। এই পাঠটোত যিকেইটা অনুশীলনত প্ৰশ্ন আছিল গোটেইখিনি প্ৰশ্নৰ সমাধান এই ভিডিঅ'টোত আমি আলোচনা কৰি সমাধান কৰিলোঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যাতে মই প্ৰয়োজনীয় যিখিনি ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিম মই চেনেলটোত আপলোড কৰিম, যাতে তোমালোকে সময়মতে ভিডিঅ'খিনি পোৱা আৰু নিজৰ প্ৰশ্নখিনি নিজে অতি সোনকালে উলিয়াই ল'ব পাৰা। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। অৱশেষত সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো সামৰিছোঁ।